Tiali. এনটিপিছ কিমান ক'লে নমস্কাৰ বন্ধুসকল আজি এটা মই নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আজি আপোনালোকক মই দেখাব গৈ আছোঁ আহিব লগা 25, 26, 27 তাৰিখে মাজুলী মিউজিক ফেষ্টিভেল আয়োজন কৰিব গৈ আছে মাজুলী মিউজিক ফেষ্টিভেলত প্ৰস্তুতি কেনেকুৱা চলিছে এই ভিডিঅ'টোত মই আপোনালোকক দেখাম আপোনালোকে তাত গৈ কেনেকৈ আপোনালোকে মিউজিক উপভোগ কৰিব পাৰিব তাৰ মিউজিক আপোনাৰ এণ্ট্ৰি ফিজ কিমান বা কোন ছিংগাৰ আহি ইয়াত পাৰফৰ্মেঞ্চ কৰিব আপোনালোকে মই এই ভিডিঅ'টোত জনাম আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব কোনদিনাখনি কোন ছিংগাৰ পাৰফৰ্মেঞ্চ কৰিব সেইটোও চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাষ্টত গৈ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ব'লক এতিয়া যাওঁ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আমি এতিয়া জেংৰাইমুখ আহি আছোঁ আপোনালোকে ৰোডটো দেখিছে ৰোডটো বহুত টাৰ্ণিং আছে সেইটো কাৰণে আপোনালোকে বাইকবিলাক লাহে লাহে চলাব আৰু সকলোৱে হেলমেট পিন্ধি আহিব নিজৰ প্ৰটেকশ্যনৰ কাৰণে হেলমেট পিন্ধিব লাগে দেখিছে এতিয়া আমি আহি আছোঁ এই জেংৰাইমুখলৈ Audio Jungle. আহি আমি পালোহি ইয়াত জেংৰাইমুখ কলেজৰ এখন আমি এতিয়া আহি জেংৰাইমুখ তিনিআলি পাইছোঁহি আপোনালোকে দেখিছে এইটো হ'ল জেংৰাইমুখ তিনিআলি হয় যেতিয়া আপোনালোকে গড়মূৰৰ পৰা আপোনালোকে আহিব গড়মূৰ ছাইডৰ পৰা আহিব তেতিয়াহ'লে জেংৰাইমুখ তিনিআলি পোৱাৰ পিছত লেফ্ট ছাইডে যাব আৰু যেতিয়া আপোনালোকে লখিমপুৰ ধেমাজি হৈ আহিব বা আপোনালোকে ডিব্ৰুগড় হৈ যেতিয়া আহিব তেতিয়াহ'লে আপোনালোকে চিধা ৰাস্তা জেংৰাইমুখ তিনিআলিৰ পৰা চিধা আপোনালোকে যাব চিধা গৈ 3 কিলোমিটাৰমান গ'লে আপোনালোকে মিউজিক ফেষ্টিভেল থলী পাবগৈ সেইটো মই ভিডিঅ'টোত আপোনালোকক দেখাই আছোঁ আপোনালোকে দেখিছে য'ত মিউজিক ফেষ্টিভেল হ'ব সেই জেগাটোত আহি পালোহি আপোনালোকক মই ৰাস্তাটো সুন্দৰভাৱে অলৰেডি দেখাই দিছোঁৱেই কেনেকৈ আহিব লাগে ৰাস্তাটো আপোনালোকে দেখিছে লগতে মই কমিটিৰ দাদা এজনৰ লগত কথা পাতি আপোনালোকক মই জনাম কেনেকৈ তেখেতেই জনাই দিব কি কেনেকৈ ইয়াত আপোনালোকে আহি কেনেকৈ থাকিব পাৰিব কেনেকৈ মিউজিক উপভোগ কৰিব পাৰিব চাওক কি সুন্দৰ পৰিৱেশ এইটো মেইন ষ্টেজ লাকিয়ালে গান গোৱাৰ আগতীয়াকৈ আমি আহি লৈছোঁ আৰু মেইন ষ্টেজত পিছততো আমি উঠিব নোৱাৰোঁ সেইটো কাৰণে আমি মেইন ষ্টেজত প্ৰথম আগতীয়াকৈ আমি ভিডিঅ'টো বনাবৰ কাৰণে মেইন ষ্টেজত আহি লৈছোঁ এইটো মেইন ষ্টেজ হয় মেইন ষ্টেজৰ পৰা আপুনি চাওক মই মেইন ষ্টেজৰ পৰা আপোনালোকক ধুনীয়াকৈ এইটো এৰিয়াত যিসকল মানে দৰ্শক আহিব লাকিয়ালিক চাবলৈ হওক বা বেলেগৰ প্ৰগ্ৰেম চাবলৈও আহিব তেখেতসকলৰ কাৰণে এইটো এৰিয়া হয় এইটো দেখিছে সুন্দৰভাৱে বাউণ্ডেৰী মাৰি দিছে বিনা টিকটত বাৰু সোমাব নোৱাৰিব এইটো এৰিয়াত আমি আপোনালোকে ৰখি মানে থাকি আপোনালোকে ধুনীয়াকৈ মিউজিক উপভোগ কৰিব পাৰিব আৰু এই আঁতৰত দেখিছেনে এয়া দেখিছে মই জুম কৰি দিছোঁ এয়া এই এৰিয়াটো হ'ল আপোনাৰ আৰ্টিষ্ট ভিলেজ হয় এইটো এৰিয়াত সকলো আৰ্টিষ্ট আহি থাকিব মোক দেখিছে পূৰা একদম মানে বিজুলী গতিত কাম চলি আছে দেখিছে আপোনালোকে এইটো বাউণ্ডেৰীটো দেখিছে ইয়াৰ ভিতৰত আমি থাকি সকলোৱে মিউজিক উপভোগ কৰিব পাৰিম এইটো বাউণ্ডেৰী চাওক এইটো মেইন ষ্টেজ এয়া আৰ্টিষ্ট ভিলেজৰ বেম্বু কটেজ হয় কিমান সুন্দৰ লাগিছে আপোনালোকে চাওক এয়া এই সৰু সৰু ঘৰবিলাক দেখিছে এইবিলাক কো মেম্বাৰবিলাকৰ কাৰণে এইবিলাক ঘৰ বনোৱা আছে ভিডিঅ'টোত সুন্দৰভাৱে মই আপোনালোকক দেখাইছোঁ প্ৰস্তুতি কেনেকৈ চলাই আছে এতিয়া আমি কমিটিৰ কোনোবা দাদা এজনক লগ কৰি আমি সকলো কথা জানি লওঁ বলক
মিউজিক ফেষ্টিভেলৰ আয়োজন আপোনালোকৰ ইয়াত কেনেকুৱা চলিছে আৰু এতিয়া চ' আমাৰ মাজুলী মিউজিক ফেষ্টিভেলৰ অলমষ্ট 80% কাম হৈ গৈছে আৰু আমাৰ আৰ্টিষ্ট লাইন আপটো হৈ গৈছে ডে ৱাইজ ডে 1 ডে 2 ডে 3 আমাৰ প্ৰগ্ৰামটো 25th অফ নৱেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব টিল দ্য 27th অফ নৱেম্বৰ চ' আমাৰ আপোনালোকে দেখিছে এইটো আমাৰ দেখিছেনে নাইট ষ্টেজ হয় আৰু আমাৰ এইটো মেইন গ্ৰাউণ্ডটো হয় আৰু তাতে আৰ্টিষ্ট প্লেচো আছে ডে প্ৰগ্ৰেমবিলাকত আপোনালোকৰ ডে মিউজিকত মানে কি হ'ব ডেট নাইটত যেনেকুৱা হয় ডেটো তেনেকুৱা হ'ব ডেটো আৰ্টিষ্ট থাকিব ডেৰ আৰ্টিষ্টখিনি ধৰা হ'ল আমাৰ লোকেল আৰ্টিষ্ট থাকিব আৰু লগতে আমাৰ টোটেল 37টা আৰ্টিষ্ট আছে তাৰে অল অভাৰ ইণ্ডিয়াৰ মানুহ আহিব আৰু আমাৰ অসমৰে বাহিৰত 15টা আছে আৰু বাহিৰৰ 15ৰ লগতে আমাৰ অসমৰো আছে আৰু মাজুলীৰো আছে আৰু আপুনি মেইনজনৰ কথা কওক মেইন কোন আহিব ইয়াত মেইন আৰ্টিষ্ট বুলি ক'ব গ'লে আমাৰ লাকি আলি আহিছে ইয়াৰ ভেৰি লাকি আলি কামিং টু আৱাৰ ফেষ্টিভেল চ' এইটো আমি বহুত প্ৰাউডলি ক'ব পাৰিছোঁ যে আমি মাজুলীলৈ লাকি আলি চ' এইখিনি আৰু আমাৰ ডে আৰ্টিষ্টখিনিও ধৰা হ'ল মানে যাতে আমাৰ লোকেল আৰ্টিষ্টখিনি যাতে এটা স্পেচ পোৱাকৈ ধৰা আমি চলটো মাজুলী বুলি এটা হেৰি এটা বনাইছোঁ য'ত আমাৰ এভৰি ইয়েৰ মানে আমি 6টাকৈ আৰ্টিষ্ট মাজুলীৰ যোনটো উঠি অহা প্ৰজন্মৰ কাৰণে এটা স্পেচ দিয়া হৈছে যোনে নেকি গান গাইছে বা মিউজিক ভাল পায় তাহাঁতৰ কাৰণে এইটো এটা স্পেচ দিয়া হৈছে যে তাহাঁতি নিজৰ টেলেণ্টখিনি যাতে পাৰফৰ্ম কৰিব পাৰে হোমষ্টে আছে হোমষ্টে থাকিব পাৰে বা ফোন নম্বৰ পাব নাই যে আপোনালোকক আহি তেখেতসকলে আহি বহুতো দূৰ দূৰণিৰ পৰা আহিব চিয়'ৰ আমাৰ ৱেবছাইটত এতিয়াই বুক কৰি ল'ব পাৰে আপোনালোকে www.majulifestival.com আপোনালোকে তাত সোমাব তাত সোমাই কিনে আপোনালোকে নিজৰ ইচ্ছামতে টিকেটটো বুক কৰিব পাৰিব আপোনালোকে য'ত থাকিব বিচাৰে আৰু যোনটো ঘৰত থাকিব বিচাৰে এইটো ৱেবছাইটৰ ভিতৰতে চব এড কৰি থোৱা আছে গতিকে আপোনালোকে ৱেবছাইটত ভিজিট কৰিলে হৈ যাব তেতিয়া আপোনালোকে চবখিনি চাব পাৰিব আৰু আপোনাৰ এণ্ট্ৰি ফিজ কিমান ক'লে এজনৰ কাৰণে 1000 টকা মানে 1000 ৰুপিজ মানে নাইট ষ্টেজৰ কাৰণে আৰু ডে ষ্টেজৰ কাৰণে আপোনালোকে বা আপোনাৰ লাকি আলি অহা দিনাখনতো কোনো বেলেগ নহয় এনেকুৱাতো নহয় নাই চব একেই ছেইম একে প্ৰাইচ আৰু ষ্টে কৰিবৰ কাৰণে এনেওতো হোম ষ্টে আছে বেলেগ আপোনালোকে হোম ষ্টে আছে আৰু আপোনালোকে নিজৰ টেণ্টটো লৈ কিনে ইয়াতে ফিক্স কৰিব পাৰে ব্ৰিং ইয়ৰ অন টেণ্ট আৰু আমাৰ এটা দুটা আছাম টুৰিজিমৰ পৰা ৰেকমেণ্ড কৰা কেইটামান কেম্প চাইট থাকিব যোনে নেকি মানে প্ৰফেচনেলি এটা ফিল কৰে চ' এনেকুৱা কেম্প চাইট আৰু এটা কথা মই আপোনালোকক জনাই থওঁ আগত য'ত মিউজিক ফেষ্টিভেল হৈছিলে তাত এইবাৰ মিউজিক ফেষ্টিভেল নহয় এইবাৰ মিউজিক ফেষ্টিভেল হোৱা জেগাটো অলপ বেলেগ জেগাত এতিয়া দেৰাই তেখেতে নিজে ক'ব মিউজিক ফেষ্টিভেল ক'ত হৈছে জেগাটোৰ নাম কৈ দিয়ক আপোনালোকে আমাৰ জেগাটো হৈছে জেঙাইমুখতে হয় জেঙাইমুখত আমি যোনটো বিজুলী চাপৰি বুলি কয় জেঙাই চাপৰি আপোনালোকে 2-3টা ৱেত আহিব পাৰে একটা আপোনালোকে ডাইৰেক্ট ঢকুৱাখানা হৈ যোনখিনি আহিব বা লখিমপুৰৰ পৰা বা ডিব্ৰুগড়ৰ পৰা ধেমাজিৰ পৰা যোনে আহিব আপোনালোকে ঢকুৱাখানা হৈ সোমাই আহিব তাতে জেঙাইমুখ তিনিআলিটো পাৰ হৈ কিনি অলপ আগতে এটা পুলিচ ষ্টেচন আছে পুলিচ ষ্টেচনৰ ৰাস্তাটোদি আপোনালোকে আহিব পাৰে নহ'বা জেঙাইমুখ ইউকো বেংকৰ ৰাস্তাটোদি ডাইৰেক্ট ইয়ালৈ আহিব পাৰে আৰু আপোনালোকে যদি যোৰহাট বা গুৱাহাটীৰ পৰা গোলাঘাটৰ পৰা আহি আছে তেতিয়াহ'লে আপোনালোকে ফেৰী ক্ৰছ কৰি আহিব নিমাতী ঘাটেদি অপলা বা কমলাবাৰী হৈ কিনি আহিলে আপোনালোকে পকাযোৰা হৈ কিনি যোনটো চুইচ গেট আছে তাতে আপোনালোকে সোমাই আহিব পাৰে নহ'বা আপোনালোকে ফুলনিৰ পৰা ফুলনি পোৱাৰ আগতে সৰু লেফ্ট টাৰ্ণ কৰি কিনি আপোনালোকে ইয়াত আহিব পাৰে আৰু জেংৰাইমুখৰ পৰা আপোনালোকৰ এই বগৰীগুৰি চাপৰিটো কিমান কিলোমিটাৰ হ'ব ডিষ্টেঞ্চ 3 কিলোমিটাৰ ঠিক আছে আগৰ বেনুটোৰ পৰা আপোনালোকে মুঠতে 4 কিলোমিটাৰমান দূৰত এইটো পাব Jungle. এইবিলাক বনাইছে কিন্তু এইবিলাকতে আপোনালোকে মিউজিক যেতিয়া মানে মিউজিক চলি থাকিব তেতিয়া আপোনালোকে সুন্দৰভাৱে ইয়াত চব খানা পাব আৰু এনেকুৱা নহয় কি আৰু পাব আৰু খালি কিছুমান বস্তু নহয় খোৱা বস্তু চব পাব এইবিলাক দেখিছে সুন্দৰভাৱে তেখেতসকলে বনাই আছে আৰু ইয়াৰ পৰা আপোনালোকে ধুনীয়াকৈ মিউজিক উপভোগ কৰিব সেইটো ষ্টেজ কেনেকুৱা লাগিছে আহি কোৱা বঢ়িয়া বহুত ধুনীয়াকৈ পাতিছে সকলো আহিব লাগে চাব লাগে আমি আজি আহিলোঁ সেই 3 দিন থাকিমেই ইয়াতে সেইদিন আমি ইয়াতে থাকিম আপোনালোকক সুন্দৰভাৱে মই মিউজিক ফেষ্টিভেলৰ প্ৰস্তুতি দেখালোঁ এই ভিডিঅ'টোত যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব আৰু যদি বেছিকৈ ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব জয় আই অসম